So নমস্কাৰ বন্ধুসকল কি খবৰ মই বিটুপনৰ আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টেক ইনফৰমেশ্যন উইথ ব্লগ লৈ ना तो हंसना रुमानी कहीं ना तो खुशबू सुहानी कहीं সো আজি আমি আনবক্সিং কৰিম তো চাব পাৰে আপোনালোকক তো আজি আমি আনবক্সিং কৰিম এই মোবাইলটো তো বলকচোন ইয়াৰ ভিতৰত কি আছে কি নাই তো খুলি মেলি আপোনালোকক আনবক্সিং কৰি দেখুৱা তো বলক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আপোনালোকে চাব পাৰে এইটো হৈছে সেইটো মোবাইল আজি আমি আনবক্সিং কৰোঁ বলকচোন এই মোবাইলটোৰ নাম হৈছে Vivo Y91i মডেল চাব পাৰে আপোনালোকে ইয়াত লেখা আছে 32GB আপোনালোকে চাব পাৰে তো ইফালে কিছুমান স্পেচিফিকেশ্যন লেখা আছে আপোনাৰ মোবাইলটোৰ বিষয়ে সো আপোনালোকে পঢ়ি চাব পাৰে তো ইয়াত লেখা আছে ফুল HD ভিউ আপোনালোকে পাব বিগ বেটাৰী পাব 13MP ৰিয়াৰ কেমেৰা আপোনালোকে দেখা পাইছে তো বলকচোন এই বক্সটোৰ ভিতৰতনো কি আছে কি নাই আমি আনবক্সিং কৰোঁ তো এই বক্সটো আমি আনবক্সিং কৰিবলৈ মই কোনো ধৰণৰ দা কটাৰী ব্যৱহাৰ নকৰোঁ সো বেলেগকৈ অলপমান হাতেৰে খুলি আনবক্সিং কৰিম তো বলক খুলি দেখুৱা তো এনেকৈ খুলি দিলোঁ দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব এইটো কিবা বাহা দিছে ইয়াৰ ভিতৰত এটা কভাৰ আছিল কভাৰটো মই মোবাইলটো অলৰেডি এবাৰ ইউজ কৰিছোঁ আপোনালোকক সো সেইবাবে কভাৰটো ইয়াত নাই তো ইয়াত কি দিছে চাওঁ তো এইখন হৈছে কেছ মেমো আপোনালোকে চাব পাৰে এইখন কেছ মেমো তো এইখনত দৰকাৰ নাই এতিয়া এইখন হৈছে ইউজাৰ মেনুৱেল কোনেও নপঢ়ে সো সেইবাবে মই নপঢ়োঁ এইখনৰ দৰকাৰ নাই সো এইবোৰ কিবা কিবি ষ্টিকাৰ দিছে এইবোৰৰ দৰকাৰ নাই তো এইবাৰ আহোঁ মেইন মালটোলৈ তো এইটোৱে হৈছে মোবাইল এনেকৈ পেকেটেৰে আহে চাব পাৰে আপোনালোকে তো এইটো বাৰু পিছত আপোনালোকক দেখুৱাম তো এতিয়া আমি কি আছে আৰু বক্সটোৰ ভিতৰত চাওঁ তো এইফালে দিছে চিম ইজেক্টৰ টুল তো এইডাল হৈছে নৰ্মেল USB কেবল আপোনালোকে চাব পাৰে টাইপ C নহয় সো এইডাল হৈছে 3 ওয়াটৰ এডাল এডাপ্টাৰ ফাষ্ট চাৰ্জিং নহয় সো চাব পাৰে এইখিনি বাহাতৰ ভিতৰত এইখিনি আছে তো এবাৰ আমি মোবাইলটো চাওঁ কি ফিচাৰ্ছ আছে মোবাইলটো এইটো হৈছে মোবাইলটো চাব পাৰে আপোনালোকে Vivo আপোনালোকে ব্ৰেণ্ডিং পাব Vivo ব্ৰেণ্ডিং সো ফুল স্ক্ৰীন হয় চাব পাৰে আপোনালোকে ইয়াত আপোনালোকে ফুল স্ক্ৰীন ডিসপ্লে পাব ইয়াত ফ্ৰণ্ট কেমেৰা দিছে 5 মেগাপিক্সেল আৰু বেক কেমেৰা দিছে 13 মেগাপিক্সেল উইথ LED ফ্লাছ তো আপোনালোকে চাওঁচোন ইয়াৰ ভিতৰত কিনো ফিচাৰ্ছ আছে সো খুলি দিলোঁ সো আপোনালোকে চাব পাৰে ফুল স্ক্ৰীন হয় তো ইয়াতনো কি আছে ছেটিংছত আমি চাওঁ বলকচোন তো আমি যাব লাগিব মোৰ ছেটিংছত তো চাওঁ আমি তো ৰেম এণ্ড স্পেচত চাওঁ আমি আপোনালোকে পাব 32GB ষ্ট'ৰেজ পাব 2GB ৰেম পাব চাব পাৰে আপোনালোকে তো ইয়াত আপোনালোকে চাব পাৰে ফেচ আনলক আছে তো ফেচ আনলক আছে আপোনালোকে চাব পাৰে তাৰপিছত আহে আপোনাৰ এবাউটত যদি চাম আমি এণ্ড্ৰইড ভাৰ্চন আপোনাৰ 8.1 তো চাব পাৰে তো এইখিনি তো ইয়াত বেটাৰী দিছে আপোনালোকক 4000 mAh বেটাৰী সো এইফালে আছে ভলিউম আপ ডাউন পাৱাৰ অফ অন এইফালে দিছে আপোনাৰ USB চাৰ্জিং পইণ্ট এইফালে 3.mm অডিঅ' জেক এইফালে দিছে স্পীকাৰ চাব পাৰে আৰু এটা নইজ কেঞ্চেলেশ্যন দিছে তো ভাল মোবাইল এটা দিছে কোম্পানীয়ে ক'ব পাৰি মাত্ৰ 7000 টকা যদি আপোনালোকে ল'ব ইচ্ছা কৰে ল'ব পাৰে মই চলালোঁ কেইদিনমান সো চলাই আপোনালোকৰ আনবক্সিংটো অলপ দেৰিকৈ দেখুৱালোঁ চলাই এতিয়ালৈকে বেয়া লগা নাই ভাল লাগিছে সো আপোনালোকে যদি ইচ্ছা কৰে কম দামত এটা ভাল স্মাৰ্টফোন তো এইটো ল'ব পাৰে তো আপোনালোকক দেখুৱালোঁ আৰু মোৰ এটা পাৰ্চনেল ভিডিঅ' হয় এইটো মানে কি আপোনালোকক জাষ্ট এনেই দেখুৱালোঁ আৰু মই কিনো মোবাইল ল'লোঁ সো চাব পাৰে এইটোৱেই তো যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব তো আজিলৈ বাই বাই জয় অসম।